হেল্ল' বন্ধুসকল, আজিৰ এই পৃথিৱীখনত মানুহ সম্পূৰ্ণৰূপে মেচিনৰ ওপৰত নিৰ্ভৰশীল হৈছে। হওক সেইটো বহু হাজাৰ কিলোমিটাৰ দূৰত থকা মানুহৰ লগত কথা পতা, নাইবা যিকোনো ডাঙৰ বিল্ডিং কেইদিনমানৰ ভিতৰতে স্থাপন কৰা। বৰ্তমান এনেধৰণৰ আধুনিক মেচিনৰ সহায়ত যিকোনো কঠিন কামেই এক মুহূৰ্তত কৰি পেলোৱা হয়। তো আজিৰ এই ভিডিঅ'টোত এনেকুৱা কিছুমান আধুনিক মেচিন সম্পৰ্কে জানিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। SLJ 900 এইটো হ'ল এটা ব্ৰিজ নিৰ্মাণকাৰী মেচিন, যিটোক চীন চৰকাৰে চীনৰ ব্ৰিজ নিৰ্মাণ কৰিবলৈ বনাইছে। এই মেচিনটো ব্ৰিজ নিৰ্মাণ কামত ইমানেই দ্ৰুত যে য'ত এটা ডাঙৰ ব্ৰিজ নিৰ্মাণ কৰোঁতে বহু বছৰ সময় লাগি যায়, তাত এই মেচিনৰ সহায়ত মাত্ৰ কেইমাহমানৰ ভিতৰতেই এটা সম্পূৰ্ণ ব্ৰিজ নিৰ্মাণ কৰিব পৰা যায়। এইটোৰ হাইড্ৰলিক চিষ্টেমে ডাঙৰ ব্লক কঢ়িয়াই নিব পাৰে, লগতে ব্লকবিলাকক নিৰ্দিষ্ট স্থানতো বহুৱাব পাৰে। মেচিনটোত 64টা চকা লগোৱা আছে, যিয়ে ইয়াক দ্ৰুতগতিত কাম কৰিবৰ কাৰণে সহজ কৰি দিয়ে। ৰেপ 10 যিসকল ইঞ্জিনিয়াৰে এই মেচিনটো বনাইছিল, সম্ভৱতঃ তেওঁলোকে গছ কাটি বৰ হৈ গৈছিল, কাৰণ হাতেৰে এনেধৰণৰ গছ পৰিষ্কাৰ কৰোঁতে বহুত সময়ৰ প্ৰয়োজন আৰু গছবিলাকক এনেকুৱা লুক দিয়াৰ কাৰণে এটা বিশেষ আহিলাৰো প্ৰয়োজন হয়। কিন্তু এই মেচিনে সকলো ধৰণৰ সমস্যা মাত্ৰ এক মুহূৰ্তত সমাধান কৰিব পাৰে। এই মেচিনটোৱে গছবিলাকক এনেকুৱাই লুক দি থাকে যেনেকুৱা আপুনি বিচাৰে, ইও মাত্ৰ 10 ছেকেণ্ডত। এইটোৰ কামৰ পজিশ্যন আৰম্ভণিতে এবাৰ ছেট কৰি দিয়া হয় আৰু বাকী কাম ই নিজেই কৰি থাকে। ট্ৰাক স্পেড যিকোনো ডাঙৰ গছবিলাকক কাটি পেলোৱাৰ পৰা ৰক্ষা কৰিবলৈ এই ট্ৰাকটো বনোৱা হৈছে। গাড়ীটো অষ্ট্ৰেলিয়াৰ এটা পৰিৱেশ সুৰক্ষা কোম্পানীয়ে তৈয়াৰ কৰিছে। এই ট্ৰাকটোত খুবেই শক্তিশালী 6টা হাইড্ৰলিক আৰ্ম লগোৱা আছে, যিয়ে মাটি কান্দি যিকোনো গছক মাটিৰ ওপৰলৈ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ উঠাই আনিব পাৰে। এই মেচিনটোৰ কাম কেৱল গছ উঠোৱাই নহয়, লগতে গছবিলাক এঠাইৰ পৰা উঠাই আকৌ বেলেগ ঠাইলৈ নি গছটো নতুনকৈ ৰোপণো কৰিব পাৰে। আৰু এই মেচিনটোৰ এটা সৰু ভাৰ্চন ববকেট নামৰ কোম্পানীয়েও তৈয়াৰ কৰি থাকে, যিটো সৰু গছবিলাকৰ কাৰণে ডিজাইন কৰা হৈছে। স্কেচ ক্লিনিং মেচিন বিভিন্ন অনুষ্ঠানৰ অৱশিষ্ট আৱৰ্জনাবিলাক চাফা কৰাৰ কাৰণে দি স্কেচ ইভেণ্ট ক্লিনিং নামৰ কোম্পানীটোৱে এই মেচিনটো বনাইছে। এই মেচিনটো ট্ৰাক আৰু ভেকুৱাম ক্লিনাৰৰ হাইব্ৰিড ড্ৰপ। ইয়াৰ কেপাচিটিও বহুত বেছি, মাত্ৰ 1 ঘণ্টাত 10 মাইলৰো অধিক জেগাৰ আৱৰ্জনা একেলগে চাফা কৰিব পাৰে, যিটো কোনো জেগা দ্ৰুতগতিত পৰিষ্কাৰ কৰাৰ কাৰণে যথেষ্ট। ট্ৰাকৰ আগফালে 2টা ভেকুৱাম টিউব লগোৱা থাকে, যিটো বিভিন্ন আকাৰ আৰু আয়তনৰ আৱৰ্জনাবিলাক শোষণ কৰি ট্ৰাকত ডেলিভাৰী কৰি দিয়ে। ইয়াৰ আৱৰ্জনাবিলাক দূৰৱৰ্তী অঞ্চলত অতি কম সময়ৰ ভিতৰত আনলোড কৰিব পৰা যায়। ড্ৰাইভাৰৰ ৰুমৰ ভিতৰৰ পৰা এই মেচিনটো কণ্ট্ৰল কৰা হয়, আনকি ৰাস্তাত পৰি থকা আৱৰ্জনাবিলাক চাফা কৰাৰ কাৰণে এনেকুৱা মেচিন ব্যৱহাৰ কৰা হয়। বন্ধুসকল, আপোনালোকে দেখা মেচিনবিলাকৰ ভিতৰত কোনটো মেচিনৰ কাম আটাইতকৈ বেছি ভাল লাগিছে? কাইণ্ডলি আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, থেংক ইউ।